প্ৰতি বছৰৰ দৰে এই বছৰো আমি দেখিছোঁ যে এই দিহিং নৈৰ উখাপুৰ তিয়কী গাঁও আৰু কোঁৱৰ গাঁৱৰ যি গৰাখহনীয়া সমস্যা। নমস্কাৰ, ভাদৈ নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ বিভিন্ন ঠাইত বানপানীয়ে প্লাবিত কৰি তুলিছে। এফালে কৰোনা, আনফালে আকৌ বাৰিষাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ৰাতি নিদ্ৰাবিহীন হৈছে অসমৰ জনগণৰ। নদ নদীয়েও কালৰূপী ৰূপ ধাৰণ কৰাৰ উপৰিও নদীৰ বাঢ়নী পানীয়ে নদীৰ গৰাখহনীয়া সৃষ্টি কৰিছে। এই অঞ্চলত প্ৰায় 300 মিটাৰমান পাৰ্কোপায়নৰ ব্যৱস্থা এতিয়াও কৰিবলৈ বাকী আছে। সেয়েহে আমি টাই আহোম যুৱ পৰিষদে বিভাগীয় কৰ্তৃপক্ষক লগতে এই নাহৰকটীয়া সমষ্টিৰ বিধায়ক নয়ন সোণোৱাল ডাঙৰীয়ালৈও আহ্বান জনাইছোঁ। এই অঞ্চলৰ ৰাইজৰ যি দুৰ্যোগ, এই দুৰ্যোগৰ সময়ত আপোনালোকে আহি এই অঞ্চললৈ এবাৰ আহি ৰাইজৰ কাষত দেখা দিয়ক। আমি উপস্থিত আছোঁ উখাপুৰ তিয়কী গাঁৱত। আজি আমাৰ সংবাদদাতাই উখাপুৰৰ কোঁৱৰ গাঁৱৰ ৰাইজৰ লগত কথোপকথনৰ দ্বাৰা জানিব পাৰিছে যে প্ৰতি বছৰে বুঢ়ীদিহিং নদীয়ে গৰা খহাই আহিছে, কিন্তু নাহৰকটীয়া সমষ্টিৰ বিধায়কৰ দৃষ্টিগোচৰ হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ দাঙি ধৰিছে। আৰু কিছুদিন নেৰানেপেৰা বৰষুণ আহিলে মথাউৰি ভাঙি যোৱাৰ সম্ভাৱনা নিশ্চিত হৈ পৰিছে। আমি উপস্থিত আছোঁ নাহৰকটীয়াৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উখাপুৰ তিয়কী গাঁৱত। আপোনালোকে দেখিছে উখাপুৰ তিয়কী গাঁৱত প্ৰতি বছৰে বাৰিষাৰ অহাৰ লগে লগে বাৰিষাৰ বানপানীয়ে তেওঁলোকৰ বিস্তৰ ক্ষতি সাধন কৰি আছে। প্ৰতি বছৰে বাৰিষাৰ বানপানীয়ে তেওঁলোকৰ কৃষিভূমি নষ্ট কৰাৰ লগে লগে তেওঁলোকৰ যি পোহনীয়া জীৱ জন্তু আছে সেইবিলাকতে বাৰিষাৰ পানীয়ে উটুৱাই নি আছে। আৰু তেওঁলোকৰ স্থানীয় ভিত্তিৰে আমি গম পাইছোঁ তেওঁলোকৰ যি সীমা আছিল, সীমাৰ আগতে সমগ্ৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। কেমেৰামেনজনক গোটেই পৰিৱেশটো দেখাইছে। এটা সময়ত সমগ্ৰ পৰিৱেশটো এনেকুৱা ধৰণৰ আছিল। আৰু যিখন এতিয়া বুঢ়ীদিং আছে, বুঢ়ীদিঙৰ আহি ইতিমধ্যে উখাপুৰ তিয়কী গাঁও পাওঁ হৈছে। আমি জানিব পৰা মতে বুঢ়ীদিঙৰ আগতে ইটো পাৰে আছিল, বৰ্তমান আহি উখাপুৰ তিয়কী গাঁও প্ৰায় বান্দাৰ পালেহি। গতিকে তেওঁলোকে শংকাত ভুগিছে। শংকাত ভোগাৰ লগে লগে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাব বিচাৰিছে। তেওঁলোকে প্ৰতি বছৰে বিভাগীয় কৰ্তৃপক্ষই উখাপুৰ তিয়কী গাঁৱত যি বাৰিষা বানপানী হয়, এই বাৰিষাৰ বানপানী যিবিলাক তেওঁলোকৰ ক্ষতি হয়, ক্ষতিগ্ৰস্ত হিচাপে তেওঁলোকে যি চৰকাৰী সুবিধা পাব লগা হয় সেই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। তেওঁলোকে পুনৰ শংকাত ভুগিছে। 2020 বৰ্ষৰ যি COVID-19 আহিছে তাৰ লগে লগে তেওঁলোকে আৰু এটা শংকাত ভুগিছে। ইতিমধ্যে বাৰিষা পানীয়ে বহুত ঠাইত প্লাবিত কৰিছে। উখাপুৰ তিয়কী গাঁও ইয়াৰ পৰা ব্যতিক্ৰম নহয়। উখাপুৰ তিয়কী গাঁও বানপানী কবলত পৰা শংকা আছে। গতিকে তেওঁলোকে চৰকাৰক এটা অনুৰোধ জনাইছে যাতে ইয়াত যিখিনি পাৰ্কোপান ইতিমধ্যে হ'ল, প্ৰায় 600 মিটাৰমান পাৰ্কোপানৰ ব্যৱস্থা হ'ল আৰু প্ৰায় 400 মিটাৰমান পাৰ্কোপানৰ ব্যৱস্থা আছে। অনাগত দিনত যাতে বাৰিষা অহাৰ পূৰ্বে এই পাৰ্কোপানৰ ব্যৱস্থা কৰে তাৰ প্ৰতি তেওঁলোকে চৰকাৰৰ ওচৰত গুহাৰি জনাইছে। আপোনাৰ এয়া দেখিছে বাৰী আপোনাৰ প্ৰতি বছৰে খহি গৈ আছে। আগলৈকে আপোনাৰ মাটি আছিলে, সেইটো খহি আহি আছে। আৰু ইয়াৰ প্ৰায় মানুহ কৃষিৰ ওপৰতে নিৰ্ভৰ। মাটিবিলাক এনেকৈ খহি গৈ আছে। এতিয়া আপোনাৰ মানে চৰকাৰেতো একো সুবিধা কৰা নাই বিশেষ। পাৰ্কোপায়নৰ ব্যৱস্থা হৈছে নেকি? পাৰ্কোপায়নৰ ব্যৱস্থা একো হোৱা নাই। আৰু যিটো দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে তাৰ তৰফৰ পৰা আপোনালোকে কিবা সাহায্য পাইছেনে? যেতিয়া ক্ষতি হয় আপোনালোকৰ ক্ষতি সাহায্য পাইছে? চৰকাৰ দুৰ্যোগ মানে কোনো তেনেকৈ আপোনাৰ হেৰি কৰা নাই, ক্ষতি দিয়া নাই। পাৰ্কোপায়নৰ ব্যৱস্থা আমি দেখিছোঁ, এইটো আপোনাৰ কিমান কৰিলে আৰু কিমান বাকী থাকিল? পাৰ্কোপায়নৰ ব্যৱস্থাটো আপোনাৰ 600 মিটাৰমান প্ৰায় কৰিছে আৰু 300-400 মিটাৰমান আৰু বাকী থাকি গৈছে। আৰু এই ব্যৱস্থাটো কোনে কৰিছিলে পাৰ্কোপায়নৰ ব্যৱস্থাটো কৰ্তৃপক্ষই কৰিছিল। বাৰিষাৰ বানে সকলো লৈ যোৱাৰ পাছত জননেতাবোৰে হাৰ পাব নেকি? 2021ৰ বিধানসভা নিৰ্বাচন আহি আছে। বানপানীয়ে সকলো কাঢ়ি লৈ যোৱাৰ পাছত মানুহৰ দুখ দুৰ্দশাৰ বুজ লৈ সামান্য চাউল পাত যোগান ধৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱা ৰাইজৰ বাবে কিহৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি নুবুজা জননেতাৰ মুখাবোৰ সহজ সৰল ৰাইজে বুজিও বুজি নাপায়। এনে নেতাক 2021ত সকলোৱে বৰ্জন কৰিব লাগে। নতুন খবৰৰ বাবে চাই থাকিব ভাদৈ নিউজ।